हेलो एभ्रिवान एसामिज किड्स लार्निंग हाবলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই বিশ্বকৰ্মা পূজাৰ ওপৰত এখন সৰু ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে আন পূজাবোৰৰ দৰে বিশ্বকৰ্মা পূজাও অতি ভক্তিভাৱেৰে পালন কৰে। বিশ্বকৰ্মা পূজা প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মাৰ জন্ম হৈছিল। সেয়ে বিশ্বকৰ্মা পূজাক বিশ্বকৰ্মা জয়ন্তী বুলিও জনা যায়। বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি কোৱা হয়। বিশ্বকৰ্মাক বিশ্বৰ প্ৰথম অভিযন্তা হিচাপেও জনা যায়। বিশ্বকৰ্মা পূজা ভাৰতৰ কৰ্ণাটক, উৰিষ্যা, অসম, ত্ৰিপুৰা, পশ্চিমবংগ আদি ৰাজ্যত পালন কৰা দেখা যায়। বিশ্বকৰ্মা পূজাৰ দিনা মানুহে নিজৰ ঘৰৰ লোৰ সামগ্ৰী, মেচিন, গাড়ী মটৰ, কল কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান আদি চাফ চিকুণ কৰি সেন্দুৰৰ ফোট, মালা আদি পিন্ধাই পূজা কৰে। সেইদিনা বহু ঠাইত বিশ্বকৰ্মাৰ প্ৰতিমা স্থাপিত কৰিও পূজা কৰা হয়। বিশ্বকৰ্মা পূজাৰ দিনা সকলোকে মাহ প্ৰসাদ, পায়স, মিঠাই, খিচিৰি আদি বিতৰণ কৰা হয়। বিশ্বকৰ্মা পূজাত কল কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, গেৰেজ আদিৰ মালিক কৰ্মচাৰীৰ লগতে শিল্পী, খনিকৰ আদিকো বহুত আনন্দ কৰা দেখা যায়। বিশ্বকৰ্মা পূজা ভাৰতত দুটা ভিন্ন ৰূপত পালন কৰা হয়। উত্তৰ ভাৰতত ৰাজহংস বাহন হিচাপে থকা বুঢ়া বিশ্বকৰ্মাক পূজা কৰা হয়। আনহাতে পূব ভাৰতত তথা অসমত হাতী বাহন হিচাপে থকা ডেকা বিশ্বকৰ্মাক পূজা কৰা হয়। বিশ্বকৰ্মা পূজাৰ পিছদিনা বিশ্বকৰ্মাৰ প্ৰতিমা বিসৰ্জন কৰা হয়। শেষত এটা কথাই ক'ব বিচাৰিছোঁ যে আমি যি পূজাই নকৰোঁ কিয় সদায় ভক্তিভাৱেৰে কৰিব লাগে আৰু পূজাৰ নামত যাতে কাৰো ক্ষতি নহয় সেইটো চাব লাগে। আজিলৈ আহোঁ, ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। শেষত সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত শুভকামনাৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।